Hello guys, welcome back to my YouTube channel. পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ। আজি মোৰ লগৰ কেজনীক বিহু খাবলৈ মাতিছো। তেহেতি এতিয়া আহিব, মোক ফোন কৰিছে, মই ওলাই যাম আনিবলৈ। গাটো ধুইয়ে ব্লগটো ষ্টাৰ্ট কৰিছো লগালগ। চাই থাকিব, স্কিপ নকৰিব ভিডিওটো। আজি আমি গোটেইকেজনীয়ে মিলি কি কৰিম, বহুত দিনৰ মূৰত লগ পাম হেতক। চাই থাকিব। এতিয়া মই লগৰ কেজনীক আনিবলৈ ওলাই আহিলো। চুলিটো বান্ধি ললো, ইমান গৰম উঠিছে। চলি মেলি যাবলৈ ভাইটি আৰু মই আহিছোঁ। হাই বুলি কৈ দে ভাইটি। হাই। আমি ফুৰিবলৈ আহিছোঁ কৈ দে। আমি ফুৰিবলৈ আহিছোঁ। তাকো লৈ লগত লৈ মেলি লগৰ কেইজনীক লগ পাই গ'লোঁ। বহুত দিনৰ মূৰত লগ পাইছোঁ। এক্সাম শেষ হোৱাৰ পাছৰ পৰা লগে পোৱা নাই আজিলৈকে। এইজনী হৈছে নামটো পূজা, এই ফঞ্চি হাই দি দিয়া। আৰু এজনী পূজা ভগৱ ভণ্টিয়েকে হয়, মানে ওচৰৰ ছোৱালী জোনমণি নামটো দেই। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এয়া মই চাহ বনাইছোঁ এতিয়া তেহেঁতক দিবলৈ। গেছতে বনাইছোঁ, মই জুইত ইমান কাম নকৰোঁ। চাহ খাবলৈ পিঠা, গাখীৰ চাহ, কেক, তাৰপিছত বুনিয়া ভুজিয়া এতিয়া খাবলৈ দিম। মাংস বনাবলৈ আলু পিঁয়াজ কাটিলোঁ, ভাতটো পাতিলোঁ, কুকাৰতে পাতি দিলোঁ, দাইলো বনাইছোঁ। এতিয়া আমি শুনা আকৌ, এতিয়া আমি ভাত চাত খাই ওলাই মেলি আহিলোঁ। খাই বৈ পিনি এতিয়া সিহঁতক থ'বলৈ আহিছোঁ। চবৰে একদম মেকআপ খাৰাপ হৈ গৈছে। এজনী হৈছে আমাৰ পঞ্চি। এতিয়া আমি সিহঁতক ঘৰত থ'বলৈ আহিছোঁ। মই মানে ঘৰত নথওঁগৈ, ৰাস্তালৈকে থ'মগৈ। এইটো আমাৰ ভাইটি নিবলৈ আহিছে, থ'বলৈ আহিছে। তহঁতি ইমান তলেদি যে নেদেখাবি দেই। সিহঁতে চব গৈ আছে। এতিয়া মই ৰাস্তাতে থৈ আহিম। সিহঁতে এইকণ নিজে যাবগৈ আৰু নিজে আহিছে হয় নাই? বাই বাই দি দিয়া। বাই বাই। বাই বাই। মই বাই বাইটো দি দিয়া।